গুণৰ উৎসৱ গুণোৎসৱ, উৎসৱ বিশেষ, বিদ্যালয় কাৰ্যালয় ক'তোৱেই নাথাকে ব্যস্ততাৰ শেষ। বিদ্যালয়বোৰত উদুলি মুদুলি, ৰাইজ থাকে ভৰি, সকলো মানুহ ব্যস্ত থাকে দায়িত্ব পালন কৰি। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি মই 2024 বৰ্ষৰ 12 জানুৱাৰীত আমাৰ বিদ্যালয়ত অনুষ্ঠিত গুণোৎসৱৰ প্ৰাতঃ সভাত বিদ্যালয়ৰে 7ম শ্ৰেণীৰ ছাত্ৰ নীলোৎপল শইকীয়াই তেওঁৰ নিজ গাঁও অৰ্থাৎ মেলামৰা গাঁওখনৰ বিষয়েনো কি কৈছিল তেওঁৰ মুখেৰেই শুনো আহকচোন। আজি মই গুণোৎসৱৰ দৰে এটি সুন্দৰ অনুষ্ঠানৰ সুন্দৰ মুহূৰ্তত ক'বলৈ লৈছোঁ মোৰ জন্ম হোৱা, হাঁহি ধেমালিৰ মাজেৰে ডাঙৰ হোৱা, জ্ঞান আহৰণ কৰাৰ সুবিধা পোৱা, ভালেকেইজন মহান ব্যক্তিৰ সান্নিধ্য লাভ কৰা মোৰ অতি হেঁপাহৰ মেলামৰা গাঁওখনৰ কথা। ইতিহাসৰ ফালৰ পৰা চাবলৈ গ'লে দেখা যায় যে এই গাঁৱৰ কেন্দ্ৰস্থলত অৱস্থিত এজোপা জৰি গছৰ তলত গাঁৱৰ একাধিক লোকে বিভিন্ন ধৰণৰ গঠনমূলক কথা পাতি কিছুমান বিশেষ কামৰ পাতনি মেলিছিল। এনেদৰে মেলমাৰি অৰ্থাৎ আলোচনা কৰাৰ বাবে গাঁৱৰ নাম হ'ল মেলামৰা গাঁও। মেলামৰা গাঁও সকলোৰে মৰমৰ, সকলোৰে হেঁপাহৰ। মেলামৰা গাঁও হ'ল হিন্দু, মুছলিম আৰু চাহ মজদুৰ এই তিনিও জাতিৰ মিলনভূমি। শ্ৰদ্ধাৰ অতিথিবৃন্দ, আজি হয়তো ইয়াত উপস্থিত থকা বহুতেই নাজানে যে জেতুকা পাতৰ দৰে এই গাঁওখনেই বুকুত লুকাই আছে ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠান আৰু বহুতো মহান ব্যক্তি। আজি আপোনাসৱৰ আগত মই তাকেই চিনাকি কৰাই দিব বিচাৰিছোঁ। এই ক্ষেত্ৰত আমি প্ৰথমতে এগৰাকী বিশেষ ব্যক্তিৰ নাম ল'ব লাগিব। তেখেত হ'ল প্ৰয়াত গংগাধৰ শইকীয়াদেৱ। তেখেতৰ আপ্ৰাণ চেষ্টা বলতেই গঢ় লৈ উঠিছিল আমাৰ গাঁৱত এই বিদ্যালয়খন, যিখন বৰ্তমান আদৰ্শ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়লৈ উন্নীত হৈছে। ইয়াৰ উপৰিও তেখেতৰ লগতে আন কেইবাজনো ব্যক্তিৰ প্ৰচেষ্টাতে গঢ় লৈ উঠিছিল এখন আগশাৰীৰ প্ৰাথমিক বিদ্যালয়, জ্যেষ্ঠ আৰু কনিষ্ঠ দুখন মহাবিদ্যালয়। মই ক'বলৈ পাই আনন্দিত যে আমাৰ গাঁৱত আছে মেলামৰা জ্ঞানালোক মইনা পাৰিজাত, মেলামৰা সমন্বয় যুৱ সংঘ, মেলামৰা স্বচ্ছতা গোট, ইক' টি টুৰিজিম, মেলামৰা ৰাজহুৱা নামঘৰ, শংকৰদেৱ শিশু নিকেতন, অংগনবাড়ী কেন্দ্ৰ, মেলামৰা বিষ্ণু মন্দিৰ, মেলামৰা সাৰ্বজনীন শিৱ মন্দিৰ, মেলামৰা মছজিদ। আধ্যাত্মিক ভাৱৰ মহাক্ষেত্ৰ বৰগুৰি সেউজ ক্ষেত্ৰ আমাৰ এই সেউজী ধৰণীতেই আছে, যি ক্ষেত্ৰই বহুদিনৰ পৰাই ভক্তমান ৰাইজৰ মন আকৰ্ষিত কৰি আহিছে। বৰ্তমান সময়ৰ সকলোৰে পৰিচিত তথা বিভিন্ন ঠাইৰ লোকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আমাৰ গাঁৱৰ মৌঘুলি বিল, য'ত পানী কাউৰী, খৰালি হাঁহ আদি বিভিন্ন তৰহৰ পক্ষীৰ পৰিভৰ দেখিবলৈ পোৱা যায়। ইয়াৰ সমীপতে আছে মেলামৰা চিলড্ৰেন এণ্ড ৱাটাৰ পাৰ্ক তথা সংগ্ৰহালয় স্বৰূপ মেলুহা চাংঘৰ। এই গৃহৰ বিশেষ আকৰ্ষণ হৈছে ইয়াৰ চতুৰ্দিশে আগুৰি থকা বিভিন্ন তৰহৰ সৰু বৰ বৃক্ষ তথা বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা পুৰণি আপুৰুগীয়া বস্তু। মই গৌৰৱেৰে ক'ব খোজোঁ যে ৰাইজৰ প্ৰতিনিধি বিধায়ক সন্মানীয় শ্ৰীযুত মৃণাল শইকীয়াদেৱ আমাৰ এই গাঁৱৰে বাসিন্দা তথা বিদ্যালয়ৰ প্ৰতিষ্ঠাতা প্ৰয়াত গংগাধৰ শইকীয়াদেৱৰ সুযোগ্য সন্তান। বৰ্তমান আমাৰ বিদ্যালয়ৰ প্ৰত্যেকগৰাকী শিক্ষাগুৰুৰ উপযুক্ত শিক্ষাদানৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰিম। পৃথিৱীৰ বুকুত চকুত চাট মাৰি ধৰাকৈ উজলি উঠক মেলামৰা গাঁওখন। এনেকৈ মোৰ চুং বক্তব্য সামৰণি মাৰিলোঁ। জয়টো মেলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়। ধন্যবাদ।